শিৱসাগৰত চাঞ্চল্যকৰ চুৰিকাণ্ড চুৰে লুটি নিলে লক্ষাধিক টকাৰ লগতে সোণ ৰূপৰ অলংকাৰ অসমীয়া মহিলা মঞ্চৰ সাধাৰণ সম্পাদিকা পাপৰি যতীন ফুকনৰ শিৱসাগৰ নগৰৰ সমীপৰ সিংহদুৱাৰৰ স্থিতিত বাসগৃহত সংঘটিত হ'ল এই চুৰিকাণ্ড পাপৰি যতীন ফুকন আৰু তেওঁৰ স্বামী যতীন ফুকন কালি সন্ধিয়া ঘৰত তলা লগাই গৈছিল গুৱাহাটী তদন্ত জিআৰিৰ ওচৰত কিন্তু জখলাবন্ধা গৈ পাওঁতে মোবাইলৰ চিচিটিভি ভিজুৱেল পৰীক্ষা কৰোঁতে ফুকনৰ দম্পতীয়ে গম পালে ঘৰত সংঘটিত চুৰিকাণ্ডৰ বিষয় নিশা 12:34 পৰা 1:30 ভিতৰত দুজনীয়া চোৰৰ দলে ঘৰত প্ৰৱেশ কৰি চলাইছিল লুটপাট পাপৰি যতীন ফুকনৰ স্বামী পেছাত এটা ব্যক্তিগত তৈল প্ৰতিষ্ঠানৰ জ্যেষ্ঠ অভিযন্তা শিৱসাগৰৰ পৰা ৰাতুল কুমাৰ দাসৰ ৰিপৰ্ট এনি লাইভ কালি একচুৱেলি আমি 8:30 মান বজাতে গুৱাহাটীলৈ গৈ আছিলোঁ তাৰপিছতে আমি যোৱাৰ কথাও নাছিলে আমি যোৱাৰ কথা কাৰো আগত পতাও নাছিলোঁ আৰু আমি ছোৱালীজনীক ছাৰপ্ৰাইজ দিম বুলিয়ে গৈছিলোঁ অম্বুবাচী মেলাও হৈ আছিলে আৰু মোৰ মানুহজনৰ কিবা অফিচিয়েল কাম এটাও আছিলে সববোৰ মিলাই মেলি ছোৱালীজনীক মানে এটা ছাৰপ্ৰাইজ দিম তাইকো কোৱা নাই ঘৰৰ মাহঁতকো কোৱা নাই মুঠতে মই আৰু মোৰ মানুহজনে পাতিলোঁ যে আমি যাম আজি গধূলি সময়তে আৰু আমি মানে অনলাইন টিকেটো নাপালোঁ টিকেট নাপাই আমি নেটৱৰ্কত গৈ টিকেট কৰিছোঁ কৰি মেলি 8:30 বজাত আমি ঘৰৰ পৰা গাড়ীখন লৈ ওলাই গৈ আমি গৈছোঁ গৈ 10 বজাত 10:30 বজাত আমি আমাৰ চিচি কেমেৰা ফুটেজটো চায়ে আছোঁ তেতিয়ালৈকে একো নাই সব ঠিকে আছে তাৰপিছতে জখলাবন্ধা যেতিয়া পাইছোঁ তাৰপিছত তেতিয়া এওঁ ক'লে ফোনটো চাই চিচি কেমেৰাটো চাই দেখিছে যে মানে ল'ৰা দুটাই হেৰি কৰি আছে মই কৈছোঁ এইটোতো এতিয়া আমাৰ দুৱাৰ ভাঙিছে তাৰপৰা আমি জখলাবন্ধাৰ পৰা আকৌ সেইখন গাড়ী এৰি বেলেগ এখন গাড়ীত আকৌ ঘূৰি আহিলোঁ তাৰপৰা ৰাতি 2টা বজাত এতিয়া মই চবকে ফোন কৰি আছোঁ চেকাপাৰ থানাৰ নতুন আইচি হ'ল তেওঁ ছাৰৰ ফোন নাম্বাৰটো মোৰ ওচৰত নাছিলে গতিকে মই কাক ফোন কৰিম তাৰপিছত মই সদৰ থানাৰ আমাৰ কল্পজ্যোতি ফোন কৰিলোঁ তেওঁ শুই আছে 2টা বজাততো কোনে পটককৈ ফোন ধৰিবতো মই অভিয়াছলি বুজি পাওঁ কিন্তু আটাইতকৈ ডাঙৰ কথা আমাক আচৰিত কৰি মই আমাৰ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক আমাৰ শুভ্ৰজ্যোতি বৰা ছাৰক মই একদম ধন্যবাদ দিছোঁ পিছৰ পৰ্যায়তো তেওঁ নিজাববীয়াকৈ খুব বেছি কঠোৰ পদক্ষেপ ল'ব বুলিয়ে মই আশাবাদী কিন্তু যেতিয়া মই ৰাতি 2টা বজাত আমাৰ আৰক্ষী অধীক্ষকক ফোন কৰিছোঁ যে ছাৰ এবাৰ ফোন কৰিলোঁ তেওঁ নাই তোলা 2 নম্বৰবাৰ তেওঁ মোক তুলিছে আৰু মোক তেওঁ নিজে কৈছে যে বাইদেউ কি হ'ল কেলৈ ইমান ৰাতি ফোন কৰিছে আৰু মই যেতিয়া কথাটো ক'লোঁ আপুনি নিশ্চিন্ত মনে থাকক মই মানুহ পঠাই আছোঁ সেই বুলি কৈছে আৰু মোক তেওঁ চেকাপাৰ থানা আইচি নাম্বাৰটো দিছে মই তেতিয়া ছাৰৰ লগত ফোন কৰিছোঁ আৰু চেকাপাৰ থানা নতুন আইচি যোনজন আছে তেওঁ একেবাৰে মানে দৌৰাদৌৰিকৈ আহিছে মই ফোন কৰা ঠিক 10 মিনিটো সময় হোৱা নাই তেওঁলোক আহি আমাৰ ঘৰত ৰাতি 2টা বজাত পাই গৈছেহি আৰু আমাৰ যেতিয়ালৈকে আমি আহি ৰাতিপুৱা 7টা বজালৈ পোৱা নাই তেতিয়ালৈকে আৰক্ষী ইয়াতে বহি আছে এইটো মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ কিন্তু এইখিনিতে মই এটা কথা ক'ব খোজোঁ আজি মোৰ বহুত টকা পইচা নিছে মোৰ ছোৱালীজনী গোটেই সোণৰ অলংকাৰ নিলে মোৰ গোটেই সোণৰ অলংকাৰ নিলে প্ৰায় মানে কেছ পইচা আমাৰ বহুত আছিলে আমি বিশেষ কাম এটাৰ কাৰণে টকা অলপ উলিয়াই থৈছিলোঁ সেইখিনিও লৈ গ'ল আৰু মানে এনেকুৱা হৈছে এতিয়া এইটো কথা অকল চুৰি কাণ্ড বুলিয়ে নহয় কাইলৈ আজি মই ঘৰত থাকিলোহেঁতেন মোৰ মানুহজন যদি চাকৰি সূত্ৰে দূৰত থাকে যদি মই ঘৰত আছোঁ ধৰক তেতিয়া মইতো চিনাকি মুখ এখন হোৱা হ'লে মোকটোতো মাৰি থৈ গ'লহেঁতেন তাৰমানে এইটো এটা কেৱল মাত্ৰ চুৰি কাণ্ড হৈ নাথাকিলেহেঁতেন আজি মই আপোনালোকৰ আগত কথা ক'বলৈও যে জীয়াই আছোঁ এইটো সময় হয়তো নহ'লহেঁতেন কিন্তু এই বিষয়বোৰ আচলতে গুৰুত্ব সহকাৰে ল'ব লাগে কাৰণ আজি মোৰ টকা গৈছে মোৰ সোণৰ বস্তু গৈছে মোৰ আমাৰ আগৰ দিনৰ মানুহে কয় নহয় সকলো যাব কিন্তু দহু আঙুলি কোনে নিব গতিকে আমি এটা বস্তু গোটাই ল'ম কিন্তু এইটো অদূৰ ভৱিষ্যতে এইটো হ'ব নালাগে যে এইখিনিৰ কাৰণে কেতিয়াবা যাতে আমাৰ নিজৰ মানে শৰীৰ নষ্ট হয় কোনোবা নাইকিয়া হৈ যাবলগীয়া এনেধৰণৰ কথা নহয় যাতে মই বিচাৰিছোঁ আমাৰ শিৱসাগৰ আৰক্ষীয়ে মোক এই ঘটনাটো উচিত তদন্ত কৰি দিয়ক আৰু দোষীক কৰায়ত্ব কৰি দিয়ক